হেল্ল' বন্ধুসকল, নতুন এটা ব্লগত আপোনালোকক স্বাগতম জনাইছোঁ। আমি গৈ আছোঁ, কি আছিলে জেগাৰ নাম? ৱানু। ৱানু গৈ আছোঁ। ৱানু পোৱা আগতে ৱাটাৰফল এটা পায়, ৱাটাৰফল পুৰা দিছিলে, এতিয়া আকৌ ক্লাউডি হৈ আছে অলপ, পুৰা ডাঙৰ গোট খাইছেগৈ, ভাল লাগিব। আৰু ইয়াতে চমুকৈ কৈ থ'ব বিচাৰোঁ যে মেণ্টেল হেল্থৰ ওপৰত ক'ব বিচাৰোঁ। মেণ্টেল হেল্থ বহুত জৰুৰী আছে, কাৰণ আজিকালি দেখিছোঁ বহুতো ল'ৰা ছোৱালী অকল কিবা এটা দুখ হ'লে ছুইচাইডৰ কথাই ভাবে। ছুইচাইড কৰাটোৱে অনলি এটা চলিউশ্যন নহয়। ঘৰত সোমাই থাকিলে বিশেষকৈ এইবোৰ আহে, সেইকাৰণে অলপ ওলাই আহিব লাগে, মাইণ্ডটো ফ্ৰেছ হয় আৰু এইবোৰ থিংকিঙৰ পৰা অলপ দূৰত থাকিব পৰা যায়। ইয়াৰ বিষয়ে আৰু কম ভিডিঅ'টোৰ মাজে মাজে, বেছিকৈ কৈ গ'লেতো আপোনালোকে আমনি পাব পাৰে। ৰাস্তা পুৰা ৰ'দ দিছে, পাহাৰ চব পাহাৰ, ইয়াত অকল পাহাৰ আৰু ঝৰ্ণা দেখি পাব, গোটেইখন পাহাৰেই পাহাৰ। ৰখিলে নেকি? আচ্ছা, ইয়াতে কৈ থওঁ চমুকৈ যে আমি কোনো ধৰণৰ এলকহল বা টবেকো প্ৰডাক্ট কনজিউম কৰিব লাগে বুলি আমি কোনো প্ৰমোট কৰা নাই। আমি টবেকো প্ৰডাক্ট আৰু এলকহল প্ৰমোট কৰা নাই। নিজৰ নিজৰ কথা চাই চেফটি চাই কেনেধৰণৰ খাব লাগে, নিজৰ নিজৰ কথা, আৰু তাতে আমি একো ক'বলৈ নাই তাতে। অ'কে, এতিয়া আমি আৰু ওপৰত যাব লাগিব। দূৰ আছে, এনেই ওচৰ বুলি ভাবিছিলোঁ, দূৰ আছে আৰু ওপৰলৈ গৈ থাকিব লাগে যে স্কুটি দি গৈ আছোঁ। স্কুটি জোৰেই নাই ইমান ওপৰলৈ, মানে গম পোৱা যায় আৰু এক্সেলেটাৰ পূৰা দবাই থাকিব লাগে আৰু কৰি গৈ থাকে। তো পামগৈ আৰু অলপ পাছত, গৈ আছোঁ আৰু এতিয়া। মেণ্টেল হেল্থ বহুত সৰু কথা নিচিনা লাগিলেও এইবোৰ সৰু কথা নহয়, বহুত ডাঙৰ কথা হয়। চ' ইচ এণ্ড এভৰি ওৱানক মই ক'ব বিচাৰোঁ যে তোমাৰ যদি কাষত দেখিছা যে কোনোবাই মেণ্টেল হেল্থৰ লগত যুঁজি আছে, তুমি তাক চাথ দিয়া। লাগিলে দুশ্মনে হওক, লগৰে হওক, যি হওক, চাথ দিয়া, কাৰণ ৰাজি আছে মানুহজন কালি সেই মেণ্টেল হেল্থৰ কাৰণে, তোমাৰ মেণ্টেল হেল্থৰ ইছ্যুৰ কাৰণে তেখেতক নেক্সট টাইম নাপাব পাৰা। চ' এয়াই ক'ব লগা হৈছে, কাৰণ মই ৰিচেণ্টলি মোৰ গাঁৱৰ চিনাকি মানুহ এজন এনেকৈ ঢুকাইছে। চ' কেনেকুৱা ইম্পৰ্টেঞ্চ সেইটো মই গম পাইছোঁ, সেয়াই আৰু। পাই গ'লোঁ বন্ধুসকল, এই চাওক ৱাটাৰফল। আৰু ইয়াৰ পৰা দূৰৰ পৰা দেখি পাইছে নাই? এইটো তাৰপৰা কেমেৰাত ভালকৈ শ্ব' হোৱা নাই চাগে। আৰু পখিলা এটা হাতত আহি গৈছিলে, পখিলা আহি গৈছে মোৰ ওচৰত। পালোঁ ইয়াতে, এতিয়া উঠিব লাগিব। ইয়াৰ পৰা উঠি একদম ওপৰ ঝৰ্ণা বৈ আছে। এইটো ৱানু পোৱা জেগা আগত ন? ৱানু না পোৱাগৈ নাই ন? ৱানু পাছত লংডিং পায়, মেইন টাউন। মই হ'লে গা ধুম দেই, আপুনি ধুৱে নুধুৱে? Yo man, কি মজা পৰিৱেশ।
আনিছোঁ কাপোৰ আনিছোঁ, কাপোৰ চিন্তা নাই। বহুত ধুনীয়া জেগা লংডিং, মানুহে কিন্তু নাজানে কিন্তু, হয় নাই? খুব কম জানে, হয় নাই? ইয়াত ফুৰিব আহিব পাৰে, হয় নাই? মই গা ধুওঁতে এইটো মাজৰ ৰঙাটো টেপি দিম, ৰঙাটো টেপি দিম, ৰঙাটো এই ৰঙাটো টেপি দিম, মাজৰটো টেপি দিম। এই হৈছে নাই এতিয়া? হৈছে? কি মই নেকি? মই অঁ ডিব্ৰুগড়। ডিব্ৰুগড় কোন জেগা? মলীয়াপুৰ নেকি? নালিপুৰ মই ধুলীয়া যাওঁ। Say what you wanna say to me now. I wanna wake up with you. বন্ধ কৰ, গাটো ধুই ল'লোঁ, মজা লাগিছে চবটো। আমি কেনেকৈ বৈ আছোঁ বৰষুণ দিয়া নিচিনা দি আছে। ক'ৰবাত থৈ ল'ব লাগিব, নহ'লে দিগদাৰ হয়। Eyes closed, like we're dreaming even when we're not. You and me got a whole other meaning. বাৰিষাৰে বৰষুণ তোমাৰ কথা বাৰে বাৰে আহেচোন। Da 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 na 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 na। যদি বেছি প্ৰব্লেম দিছে তেনেহ'লে আপোনালোকে ওলাই আহক, ফুৰক, জেগা ফুৰক, নতুন নতুন মানুহক লগ পাওক, চিনাকি কৰক, কথা পাতক। আৰু যদি কোনো নাই আপোনাৰ কথা কাহিনী শুনিব তেনেহ'লে মোকে ক'ব, মই শুনিম। নিজৰ জীৱনটো এনেকৈ হেৰুৱাই নেপেলাব। বহুতো পাইছোঁ, নিজৰ দাদা কিছুমানো পাইছোঁ, ৰিলেটিভছো এনেকৈ পাইছোঁ যোনে ছুইচাইড কৰি লৈছে মেণ্টেল হেল্থ ইছ্যু লৈ কিনি। চ' এইবোৰ বহুত ডাঙৰ কথা, পূৰা লাইটলি নল'ব। কিবা ক'ব থাকিলে মোকে শ্বেয়াৰ কৰিব। আৰু মই আছোঁ, চিন্তা কৰিব দৰকাৰ নাই। বাকী নাজানো কোন আছে কোন নাই, কিন্তু মই আছোঁ আপোনালোকৰ লগত। দুখ কৰিব নাই, জেগা ফুৰক, জীৱন দুদিনীয়া, হাঁহি ফূৰ্তি কৰি টাইম পাৰ কৰক, বাছ ইমানেই ক'ব আৰু। হা मतलब हाँ, हम लोग मतलब अरुणाचल में ट्रेवल करके अरुणाचल का ब्लॉगिंग दिखाता है, मतलब क्या के लिए आना चाहिए और अरुणाचल कितना सुंदर है नेचुरली। बोलना चाहिए सब, मतलब ट्रेवलिंग मतलब टूरिज्म के लिए अच्छा होता है। हाँ, दूर में गजब बेइज्जती है। এইবোৰ চালে কাৰ মনটো বেয়া মানে ভাল নালাগিব চাওকচোন, ইমান ধুনীয়া লাগিছে। নেচাৰৰ মাজত সময় পাৰ কৰাৰ মজাটো বেলেগ। লাগিলে আপুনি যিয়ে খাওক, যিয়ে নাখাওক, যি কৰক, যি নকৰক, ফূৰ্তিয়ে কি কৰক, কিন্তু নেচাৰৰ মাজত থাকি ফূৰ্তি পোৱাৰ ৰসটো বেলেগ। বন্ধুসকল, পুৰা ৰ'দ দি আছে, দেখিছে নাই আপোনালোকে? পুৰা ৰ'দ দিছে।
লগ পাওঁ আপোনালোকক আকৌ এটা নতুন ভিডিঅ'ত দ্য এক্সিডেণ্টেল মিউজিচিয়ান চেনেলটো ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব আপোনালোকৰ এটা মৰম আৰু এটা শ্বেয়াৰ লাইকে মোক মটিভেট কৰিব নতুন নতুন ভিডিঅ' দিবলৈ মই উৎসাহ পাম এইবোৰ কাৰণে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব লাগে যিমান ফেমিলি মেম্বাৰ ডাঙৰ হ'ব সিমানে মই নতুন ভিডিঅ' দিবলৈ উৎসাহ পাম আৰু নতুন নতুন জেগা আপোনালোকক দেখুৱাব পাৰিম ভাল লাগিব আপুনি অৰুণাচল চাওক অৰুণাচল সেইকাৰণে ভাল পাওঁ মই নেচাৰ ভাল পাওঁ মানুহ কিন্তু অৰুণাচল আহিব সেইটো গেৰেণ্টি আৰু আপোনালোকক যে কৈছিলোঁ যে ডালিমিৰ মৈদামখন ইয়াত আছে বুলি দেখুৱাম বুলি দেখাব নোৱাৰিব পাৰোঁ কাৰণ লগ কৰি থয় কোনে লগ কৰি থয় ভালকৈ কোনেও নাজানে সোধ পোছ কৰিছোঁ কৈছে কি এডমিনিষ্ট্ৰেটিভ অফিচাৰ কাৰোবাৰ ওচৰত থাকে বুলি কৈছে চাবিলোঁ তো এইখিনি নোৱাৰিব পাৰোঁ বেলিনা দেখাম ভালকৈ আহিম আকৌ এদিন গদাপানী আৰু ডালিমিৰ ষ্টৰিটো শুনিছেই চাগে গানবোৰতো শুনিছেই গদাপানী মই যদি তায়ো ডালিমি গদাপানী মই যদি তায়ো ডালিমি মানে তেতিয়া গদাপানী আছিলে তেতিয়াৰ আপোনাৰ প্ৰিন্স অসম প্ৰিন্স তো এই সময়ৰ ৰজা আছিলে আপোনাৰ চুলিকোপা ল'ৰাৰ ৰজা বুলিও কয় তেখেতক তো গদাপানীৰ এক্সাইলত থ'ব বিচাৰিছিলে চুলিকোপাই যে গম পাইছিলে যে গদাপানী ইন ফিউচাৰ ৰজা হ'বগৈ পাৰে তো সেইটো কথাৰ কাৰণে ভয় খাই কিনি চুলিকোপাই মানে ল'ৰা ৰজাই এই গদাপানীক এক্সাইলত থ'ব বিচাৰিছিলে কিন্তু সেই গদাপানীৰ ৱাইফ আছিলে জয়মতী সেইটো সময়ত পলুৱাই পঠাইছিলে গদাপানী তো গদাপানীয়ে পলাই কিনি নাগা হিলছ এতিয়া যোনটো বৰ্তমান নাগালেণ্ড বুলি কয় তাত তেখেতে লুকাই আছিলে আৰু সেইটো টাইমতে আপোনাৰ নাগা ৱাৰিয়াৰ এটা চিফ এটাৰ লগত জীয়েক এজনীৰ লগত গদাপানীৰ প্ৰেম সম্পৰ্ক গঢ় লৈ উঠিছিলে যাক আমি ডালিমি বুলিও কওঁ মই ভালকৈ ক'ব জনা নাই সৰুতে শুনা পঢ়া আৰু জয়মতী আৰু গদাপানীৰ আৰু ডালিমিৰ মানে গোটেইখিনি কাহিনী থুলমূলকৈ আগতে পঢ়া তো বিশেষ মানে বহলাই ক'ব নোৱাৰোঁ কিন্তু জানো মোটামুটি অলপ জানো আৰু কিছুমান কথা সেইখিনি আপোনাক কৈছোঁ আৰু নেক্সট টাইম আহিলে মই ভালকৈ আপোনালোকক দেখাই কিনি ভালকৈ নিজেও ষ্টাডি কৰি ভালকৈ জ্ঞানটো লৈ কিনি আপোনালোকক দিবলৈ চেষ্টা কৰিম বৰ ইণ্টাৰেষ্টিং কাহিনী আপোনাৰ নাগিনী মৰা আৰু সেই কন্যাক ট্ৰাইব আৰু আপোনাৰ ডালিমি গদাপানী এইবোৰ গোটেইখিনি একেলগে মানে হিষ্ট্ৰী এটা গাঁও এটাও আমাৰ অসমত আছে নাগা গাঁও তো সেইবোৰ কেনেকৈ বনিলে কি তো বহুত ইণ্টাৰেষ্টিং কাহিনী এটা আছে এদিন কম টাইম পালে টাইম মিলাই সময় মিলাই সেইখিনি কমে তো সেইবোৰ কথা পিছত হ'ব এইজনক আপোনালোকক চিনাকি কৰাই দিওঁ এইজন আমাৰ ককাই আমাৰ ভিন্দৰ দাদাৰ লগত থাকে গানোবাই চবে ককাই বুলি ক'লে এখেতক চিনি পায় আৰু মোৰ আজিৰ ট্ৰিপটোৰ লোকেল গাইড ঘৰ গৈ আছোঁ ইমান ভোক লাগিছে বাপৰে এইটো কি আকৌ ৰাস্তাৰ মাজত এনেকৈ উঘালি এটা বনাই এনেকৈ খহি যায় আকৌ ওপৰৰ পাথৰো পৰে এনেকৈ বনাই থাকিব লগা হয় আৰু ইয়াতে অলপ এটা জিৰণি লৈ বোলে ককাইৰ চিনাকি মানুহ এজনৰ ঘৰ সোমাই বোলে ইয়াতে নিজৰ ধুনত বিজি কি কৰি আছে कहाँ पे लगाता है वो यहाँ पे गला में लगाता है अच्छा ये कहाँ पे लगाता है वो ऐसा लगाता है जो यहाँ पे কি কয় এইটো ককাই নাম জানে না এইটো নাম জানে আপুনি জানিব লাগে না ইমান বছৰ আছে এটা
মালা 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 ক'লে নহ'ব না ৱাংচু মালা মাংসবোৰৰ নাম থাকিব না এইটো ৱাংচু মালাটো ये तो चाबी में लगाने की है से लेने वाला आदमी होने से लेने दो उसके आइए वाला ये चाबी में ना की रिंग जैसा अच्छा और ये भी लगेगा ये माला में। अच्छा अच्छा नाम है क्या कुछ इसका हाँ इसका तो नाम नहीं है नाम नहीं है ना नाम तो है क्यों नहीं है नाम तो होगा लेकिन माला नहीं वांसु माला ऐसा नहीं होता है ना सब सेम सेम ही तो होते हैं ये क्या है चेहरा उड़ा दी मुली भय खाय আছে नहीं 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 निकलेगा टेंशन मत लीजिए नहीं हो ऐसा भी नहीं है এয়া আছিল চমুকৈ মোৰ লংডিং ট্ৰিপৰ ভিডিঅ' আৰু লগ পাম আপোনালোকক নতুন ভিডিঅ'ত বেলেগ এটা চাগে মই অহাকালি নহ'লে পৰহি দিনা এয়া আছিল পাহাৰ চাই ভাল পাওঁ নেচাৰৰ লগত থাকি ভাল পাওঁ চ' আহি গ'লোঁ ইয়াত ফুৰিবলৈ কেইদিনমান থকাকৈ থাকোঁতে 12 দিনমানে থকা হ'ল গোটেইখিনি ভিডিঅ' কৰি আপোনালোকক দেখাবলৈ নোৱাৰিলোঁ একো নাই আকৌ লগ পাম নতুন এটা ভিডিঅ'ত বেলেগ ধৰণৰ ভিডিঅ'ত মোবাইলটো পৰি গ'লে কি হ'ব কাহিনী খতম হা কাহিনী খতম হয় না মোবাইল বোলে এপ মোবাইলটো ক'ত মোবাইলটো বিচাৰি নাপাওঁ মোবাইলটো আনিব যাব গ'লে হ'লে একদম হাৰিত যাব লাগিব এই তহঁতে বাগৈ হে আটা পাতা নোহোৱা হাৰ্ডিও বিচাৰি পাব নাই দিগদাৰ আছে হাত গৈ বুজি নিব বলক লেটছ গো বাদি এতিয়ালৈকে আপোনালোক কুশলে থাকক ভালে থাকক আনক সন্মান কৰক আৰু মষ্ট ইম্পৰ্টেণ্টলি আনক সহায় কৰক ঠিক আছে বাই বাই